নমস্কাৰ বন্ধু বান্ধৱীসকল, সূৰ্যোদয় অল ইন ওৱান চেনেলটোলৈ পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ। যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম অৰ্থাৎ ছেবাই অৱশেষত হাইস্কুল লিভিং চাৰ্টিফিকেট অৰ্থাৎ HSLC আৰু হাই মাদ্ৰাছাৰ 2019 বৰ্ষৰ মেট্ৰিকৰ ফলাফলৰ ডেট ঘোষণা কৰিলে। 15 মে 2019 তাৰিখে ছেবাই ৰিজাল্টসমূহ মুকলি কৰি দিব। ৰাতিপুৱা 9 বজাত এই ৰিজাল্ট উপলব্ধ হ'ব। 2019 বৰ্ষত 3,42,702জন কেণ্ডিডেটে HSLC এক্সামিনেশ্যনত অৱতীৰ্ণ হৈছিল আৰু হাই মাদ্ৰাছাত 9,441জন কেণ্ডিডেটে অৱতীৰ্ণ হৈছিল। 857টা চেণ্টাৰত এই এক্সাম অনুষ্ঠিত হৈছিল। ৰিজাল্টসমূহ পাবৰ বাবে sebaonline.org গৈও আপোনালোকে ৰিজাল্ট চাব পাৰিব আৰু www.resultassam.nic.in গৈও আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো মই এই লিংককেইটা দি দিম, তাত গৈও আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব। তেন্তে ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিয়ক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিয়ক। ধন্যবাদ।